কালে কথা বলা বিলম্ব হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজি দেখিছে ইয়াত এটা কঁঠাল উলিয়াই লৈছোঁ আমি। আৰু আজি ভাবিছোঁ আমি কঁঠালৰ চেলেঞ্জ কৰিম, কোনে কিমান খাব পাৰে। সেই ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছে কঁঠালটো ধুনীয়াকৈ ফালিছে, পূৰা পকা কঁঠাল। আৰু আজি ভিডিঅ'টোত থাকিব ধুনু। ধুনু নমস্কাৰ দি দে। এফালে তোমাক নমস্কাৰ দিয়ক। এয়া মা আৰু এয়া ভাইটি আৰু এয়া আমাৰ টিকলি। আৰু লগতে আমি একদম এটা বক্স লৈ লৈছোঁ যাতে গান শুনি শুনি ধুনীয়াকৈ চেলেঞ্জটো আৰম্ভ কৰিব পাৰোঁ। আৰু এয়া চাওক কঁঠাল উলিয়াইছে। এয়া দেখিছে কঁঠালটো ধুনীয়াকৈ উলিয়াইছে। আমি চব একদম পকাত বহি লৈছোঁ। হয় ন, তুমি কঁঠাল খাবানে? খাবানে? খাবানে নোখোৱা? খাবা বা ধুনুমাহীয়ে ষ্টাইল কৰি দিছে নেকি তোমাক? চাওঁ চুলিকেইডাল, চাওঁ পিছ চাইডে, চাওঁ চুলিকেইডাল দেখাই দিয়া। পিছ চাইডে চুলিকেইডাল দেখাই দিয়া। বা ধুনু ষ্টাইল কৰিছে দেই ছোৱালীজনী। এইফালে চাই দিয়া। লাইটটো জ্বলাই দিয়া। আমাৰ এতিয়া আৰম্ভ হৈ গ'ল। আমি এতিয়া কৰিম 1 মিনিটত কোনে কেইফুট কঁঠাল খাব পাৰে। ইয়াত দেখিছে আমি গোটেইকেইটাই গোলকৈ বহি লৈছোঁ। আৰু এতিয়া টাইমটো এতিয়া চাবলৈ কাৰণে কোনো মোবাইলটো যায়। এটা কঁঠাল উলিয়াই লৈছোঁ। কঁঠালটো এয়া দেখিছে গোটেইখিনি ফুট উলিয়াই লৈছোঁ। 1 মিনিটত কোনে কেইফুট খাব পাৰে? কেইটা? 30 হৈছে। এতিয়া আমি আৰম্ভ কৰিছোঁ। আমি খাই থকা গোটেইকেইটাকে দেখাম। আমি এতিয়া আৰম্ভ কৰিছোঁ খাবৰ কাৰণে। এতিয়া 7:31 হৈছে আৰু 7:32। মই খালোঁ 2, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13 ফুট খালোঁ মই 1 মিনিটত। ধুনীয়াকৈ 3, 4, 5, 8, 9, 10টা। 6, 7, 8, 9, 10, 11, 12, 13, 14. বা হিৰকে মোতকৈ এটা বেছি দেই। 8, 10, 12, 14, 16, 18, 20। তুমি বাৰু আগৰ পৰা খাই আছা। তুমি কিমান খালা? তোমাৰতো ডিছ খালী হৈ গ'ল। আৰু এতিয়া মায়ে বনাব লৈছে খাচী মাংস। লাখ টকীয়া খাচী মাংস একদম দেখিছে। লাখ টকীয়া খাচী মাংস মায়ে বনাব। বা তহঁতৰ খাই হোৱাই নাই হে?
গোটেইটো খাবি গৰমত কঁঠাল খাই খুব মজা লাগিব আজি আৰু যদি চেলেঞ্জ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপুনি সকলোতকৈ সোনকালে পাব আজিলৈ আহোঁ তেন্তে শুভৰাত্ৰি